হেল্ল' এভৰিৱান, গুড মৰ্ণিং। গা পা ধুই ময়ো ৰেডি হৈ গ'লো, যিহেতু আজি বিয়াৰ বুকিং এটা আছে। বিয়া ঘৰ পিছে আজি ঘৰৰ ওচৰতে, তথাপি ট্ৰলি কেইখনৰ কাৰণে ৰিক্সাতে আহিয়ে কইনাৰ ফুলখিনিও ৰেডি কৰিলো। আৰু এইখিনি কাম কৰোঁতে যিহেতু টাইম লাগিব, আমি আহিয়ে জল্দি কামত লাগি গ'লো। আৰু ফুলখিনি লৈ ময়ো পোজ মাৰি দিছো ভিডিঅ'ত। আৰু ফুলখিনি ৰেডি কৰি আমাৰ মৰম লগা কইনাজনীও আহি পালে। আজি পিছে বিয়া নহয়, মানে দৰা ঘৰৰ ৰিচেপশ্যন। আকৌ কইনাজনী শিলিগুৰিৰ হয়, গতিকে তেওঁৰ লগত ময়ো বেংগলীত কথা ক'ব লগা হৈছে। মই কিন্তু বেংগলী বুজি পাওঁ যদিও ভালদৰে ক'ব নাজানো, তথাপিও বেংগলীতে আজি বহুত কথা পাতিলো কইনাৰ লগত। আৰু কথা পাতি আমাৰো মেকআপ কমপ্লিট হৈ গ'ল। এয়া কইনাৰ ফাইনেল লুক। আজি ব্ৰাইডে বিচৰা ধৰণে মেকআপ আৰু হেয়াৰষ্টাইলটো দিবলৈ চেষ্টা কৰিছো। আৰু মেকআপটো কমপ্লিট কৰিয়ে কেমেৰামেনো আহি পালে। চাওকচোন, কেমেৰামেনে আজি মোক তেওঁৰ এছিষ্টেণ্টহে বনাইছে। পিছে যিয়ে নহওক, ময়ো ভিডিঅ'ত কেইটামান শ্বট দি দিলো। আমাৰ মেকআপ আৰ্টিষ্টবোৰৰ কইনাজনীক যেতিয়া ফাইনেলি ওলাই দিওঁ, তেতিয়াহে মনটো শান্তি লাগে। আমাৰ কইনা ফাইনেলি ওলাই গ'ল, আৰু এইপিনে কেমেৰামেন ৰিপুঞ্জয়। কইনাক ওলাই দিলো, মানে আমাৰ কামো শেষ হৈ গ'ল। ট্ৰলিটো লৈ চিৰিৰ পৰা নামি দিওঁতেই আজি অঘটন এটা হোৱাৰ পৰা বাচিলো দেই। আমাৰ মেকআপৰ ট্ৰলিবোৰ যে বহুত বেছি কঠোৰ হয়, এইবোৰ লৈ ট্ৰেভেল কৰা ইমানো ইজি নহয়। সন্ধিয়া আকৌ বিয়া খাবলৈ আহিবও লাগিব, সেয়েহে সোনকালে ঘৰত গুচি গ'লো। অহাকালি আকৌ কেকৰ অৰ্ডাৰ এটা আছে, তাৰে কাৰণে ঘৰত আহিয়ে সোনকালে কেকৰ ৰেচপন্সটো বনাই ময়ো ৰেডি হৈ গ'লো। মই ৰেডি হৈ এয়া মাকো বোলে মেখেলা চাদৰযোৰ ড্ৰেপিং কৰি দিব লাগে। ৰাইজ অকল মেকআপ আৰ্টিষ্ট কিন্তু বাহিৰত হ'লেই নহ'ব, ঘৰতো সকলোৰে পাৰ্চনেল মেকআপ আৰ্টিষ্ট হ'ব লাগে। আৰু খোজকাঢ়ি বিয়া ঘৰ আহিয়ে পাই গ'লো। এগৰাকী ব্ৰাইডক যেতিয়া আমি মৰ্ণিঙতে মেকআপ কৰি ওলাই দিওঁ, তাৰ পিছত ইভিনিং যেতিয়া আকৌ সেই বিয়াখনলৈ গেষ্ট হিচাপে আহো, তেতিয়া কিন্তু আমি কইনাজনীৰ অভাৰঅল লুকটো চাই থাকো, মানে মেকআপটো চব ঠিকে আছে নে নাই। আৰু কইনাজনীক সোধাত তাই জনালে মেকআপটো মৰ্ণিঙতে যেনেকে কৰি দিছিলো তেনেকেই হেনো আছে। দৰা আৰু কইনাৰ কেইখনমান ফটো লৈ আমিও গুচি আহিলো। আহিয়ে কেকৰ কামত লাগি গ'লো। কালি মৰ্ণিঙতে যিহেতু কেকখন দিব লাগিব, তাৰ কাৰণে কেকখন আজিয়ে কমপ্লিট কৰি দিলো।